নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ বৰগোহাঁই আৰু আপোনালোক সকলোকে মোৰ চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি মই এটা চাইণ্টিফিক ৰিজন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু ৰিজনটো হৈছে আমাৰ লগত আছে এটা থাৰ্মকল আৰু পেট্ৰলৰ লগত যদি লগ খাই থাৰ্মকল আৰু পেট্ৰল মাজত মানে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন হয় আমি তাক দেখাবলৈ চেষ্টা কৰিম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ লগত আছে এখন থাৰ্মকল, যিখন আচলতে এখন নৰ্মেল থাৰ্মকল, মাছৰ কাৰ্টুনৰ ওপৰ বাকলি হয় এখন, যিখন আচলতে সৰু ল'ৰা ছোৱালী প্ৰেক্টিকেল বনাবলৈ ব্যৱহাৰ কৰে বা বেলেগ কিছুমান কামত ব্যৱহাৰ কৰা হয়। যেনেকৈ আপোনাৰ কিবা কিবি বস্তু যদি অনা নিয়া কৰে তেতিয়া ঠেকা খাই নেভাগিবৰ কাৰণে লৈ যোৱা হয়, ইয়াক ব্যৱহাৰ কৰা হয়। আৰু লগতে বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰে। আৰু আমি এই থাৰ্মকল আমি লৈ লৈছোঁ। আৰু লগত আমাৰ লগত আছে এয়া পেট্ৰল আছে। আৰু পেট্ৰল আৰু থাৰ্মকল এবাৰ আমি কেনেকুৱা কি হয় চাই ল'ম। আৰু পেট্ৰল আৰু থাৰ্মকল মিহলি কৰিবৰ কাৰণে আমাৰ লগত এটা পাত্ৰ আছে। পাত্ৰ মানে বটলৰ পিছফালৰ যিটো অংশ সেইটো আমি কাটি ল'লোঁ। আৰু ইয়াত আমি পেট্ৰলখিনি ঢালি মেলি ইয়াত আমি থাৰ্মকল দি চাম আৰু কেনেকুৱা কি হয় ৰিজনটো চাওঁ আহক। আৰু ইয়াত যিহেতু বাটটো সৰু সেইবাবে ইয়াত সোমাব পৰাকৈ আমি থাৰ্মকলখিনি সৰু সৰুকৈ পিচ কৰি লওঁ। বলক। সৰু সৰুকৈ কাটি ল'লোঁ, কাৰণ যিহেতু এইটো এনেকৈ সোমাব লাগিব, এটা চাইজত কাটি ল'লোঁ ইয়াৰ চাইজত। আৰু এতিয়া এই পেট্ৰলখিনি এইটোত আমি ঢালি লওঁ। এতিয়া হৈ গ'ল, ইয়াত পেট্ৰলখিনি আমি ঢালি ল'লোঁ। এতিয়া চাওক কি হয় এতিয়া ৰিজন। কামাল, চক এই গৈছে চাওক, কিদৰে ধুনীয়াকৈ নাইকিয়া গৈছে চাওক। ইয়াত দেখিছে এটা গেছ উৎপন্ন হৈছে। গেছটো কিবা এই গাড়ী ইঞ্জিনে পোৰা নিচিনা, বাইকৰ ইঞ্জিনে পোৱা নিচিনা গেছ এটা আহিছে, গাড়ী ধোৱাৰ নিচিনা। আৰু চাওক ইমান দীঘল দিছে, চাওক কেনেকৈ নাইকিয়া হৈ যাব চাব। এইটো চাওক ইমান দীঘলটো ই অকণমানি হৈ থাকিলে। এইটো চাওক, এইটো চাওক। ইয়াত চাওক তলত একোৱেই নাই। আৰু কালাৰটো সম্পূৰ্ণ চেঞ্জ হৈ গৈছে। যিটো কালাৰ আছিলে সেইটো কালাৰ নাই, এতিয়া অলপ বগা টাইপৰ হৈ গৈছে কালাৰটো। আৰু ইয়াত এনেকৈ চাবলৈ একোৱেই নাই। তলত কিন্তু এটা অলপ গেট এটা পৰিছে। এইটো আৰু অলপ মই জুবিয়াই দেখাই দিম। পেট্ৰলখিনি অলপ ঢালি দিলোঁ, বেছিকৈ সোমাই দিব নোৱাৰি, মানে পৰি যাব। এইটো চাওকচোন কেনেকৈ নাইকিয়া হৈছে, চকুৰ আগতে কেনেকৈ নাইকিয়া হৈ গৈছে।
কিবা ভাবিলে কিবা যাদু বনোৱাৰ নিচিনা লাগে অ'। এই পেট্ৰলখিনি যদি কেনেবাকৈ খাই দিবলগীয়া হয় কি হ'ব বাৰু আমাৰ পেটত চাওকচোন বাৰু। এনেকৈ যদি আমাৰ বস্তুবোৰ যদি নাইকিয়া কৰি দিয়ে পেটৰ ভিতৰৰ বস্তুবোৰ। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি চেনেলটো বেল আইকনটো বজাই দিব। গৈ আছে গৈ আছে গৈ আছে, শেষ হ'ব দিয়ে শেষ হ'ব দিয়ে শেষ হ'ব দিয়ে। এইবাৰ আমি বেলেগ এটা ষ্টিক লৈ লৈছোঁ, দীঘলা লৈ লৈছোঁ। এইবাৰ চাব পেট্ৰলৰ লগত মিহলি হৈ গৈছে কাৰণে অলপ লেজি হৈছে। আৰু যেতিয়া প্ৰথমতে নতুন আছিলে পেট্ৰলখিনি তেতিয়া বহুত স্পীড হৈছিলে কামটো। প্ৰায় শেষ হওঁ অৱস্থা, এতিয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। এতিয়া পিছল পিছল হৈ গৈছে বস্তুবোৰ, এতিয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে। আৰু দেখিলে কেনেকৈ ইমান ডাঙৰ থাৰ্মকলডোখৰ নাইকিয়া হৈ গ'ল। আৰু ইয়াত বেলেগ থাৰ্মকল নাই, ইয়াত কিছু মেটেৰিয়েল সৃষ্টি হৈ গৈছে। আৰু এইফালে দেখাই দিয়া আছিলে এটা পেট্ৰল কেনেকুৱা গৈছে চাওক। এইখিনি থাৰ্মকল আমি দি এনেকুৱা অৱস্থা পালেগৈ যে ইয়াত আৰু ই মানে হজম কৰিব পৰা শক্তিটো ইয়াৰ নাইকিয়া হৈ থাকিলে। আৰু এতিয়া ইয়াত যিখিনি আমি মেটেৰিয়েল পালোঁ এইখিনি দেখিছে, এইখিনি বেলেগ এটা আৰু প্ৰেক্টিকেল কৈছা আহক। আৰু আমাৰ লগত আছে দুটা শিলৰ টুকুৰা, দেখিছে এইটো সমান পৃষ্ঠ আৰু এইটো টুকুৰাৰো এইটো সমান পৃষ্ঠ। আৰু এই দুটাত আমি লগাই চাওঁ কি দেখা পাওঁ। ব'লক ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমাৰ লগত থকা শিলৰ টুকুৰা দুটা আমি এটা পৃষ্ঠত ইয়াক লগাই লৈছোঁ আৰু ইয়াত থকা যিখিনি পেট্ৰল আছে আমি পেট্ৰলখিনি শুকাব লৈছোঁ। আৰু ঠিক একেদৰে এই দুটা আমি লগাই লওঁ। আৰু ইয়াত থকা পেট্ৰলখিনি শুকাব দিওঁ। আৰু এতিয়া আমি কি কৰিম, এই দুটা এনেকৈ লগাই দিলোঁ। পেট্ৰলখিনি শুকাব লৈছোঁ আমি ধুনীয়াকৈ।
আমি শিলগুটি দুটাত যিহেতু থাৰ্মকলৰ মেটেৰিয়েল লগাই থৈছিলোঁ, এতিয়া চাওঁ সম্পূৰ্ণভাৱে শুকোৱা নাই, তথাপিও শুকালে অলপ। এতিয়া চাওক কেনেকুৱা আঠা। অলপ শুকাওঁতে যদি এনেকৈ ধৰি ৰাখিব পাৰিছে ইটো শিলগুটি সিটো শিলগুটিক, তেতিয়াহ'লে শুকালে কিমান আঠা হ'ব চাওক। নেৰে চাওক। এতিয়া এৰি গ'ল, এইটো চাওক আকৌ লাগি গ'ল। এইটো ভালকৈ শুকোৱা নাই কাৰণে এৰি গৈছে, আৰু যদি ভালকৈ শুকায় ধুনীয়াকৈ টানকৈ লাগি ধৰিব। আৰু থাৰ্মকলৰ দুটা টুকুৰা পালোঁ, এইটো থাৰ্মকল টুকুৰা। এতিয়া এই থাৰ্মকলৰ যিখিনি মেটেৰিয়েল আমি পালোঁ, এই মেটেৰিয়েলখিনি ইয়াত সানি ল'ম। এতিয়া মই থাৰ্মকলৰ এই দুটা টুকুৰাত মই ধুনীয়াকৈ লগাই ল'লোঁ, হাতত লাগি দিছোঁ কেনেকৈ লগাই ল'লোঁ। আৰু এতিয়া এই দুটা মই ইটোৰ ওপৰত সিটো দি কিনে হেঁচা মাৰি দিলোঁ। এইটো চাওক বেঞ্চত লাগি ধৰিলে। এইটো শিলগুটিতকৈ কাঠ যদি দুডোখৰ লওঁ তেতিয়া বেছি সোনকালে লাগিব নেকি। কাঠত যিহেতু শিলগুটিটো ফটককৈ লাগি ধৰিছে, এইটো চাওক এইটো তেনেকৈ লাগি ধৰিলে। আৰু এতিয়া এৰাবলৈ চেষ্টা কৰোঁ। এইটো কি কৰিলে চাওক, এইটো ভিতৰৰ ফালে। এতিয়া মই আৰু এটা টুকুৰা মই অলপ আগত লগাই থৈ দিছিলোঁ, এইটো বহুত টানকৈ লাগি দিলে। এইটো চাওক কেনেকুৱাকৈ লাগি থ'লে। এইটো এৰাবলৈ দিগদাৰ হৈছে। এইবোৰ চাওক কঁঠালৰ আঠাৰ দৰে, কঁঠালৰ আঠা যেনেকৈ হাতত লাগিলে যেনেকুৱা হয় তেনেকুৱাৰে ওলাইছে। মোৰ হাততে লাগি দিছে। আৰু আকৌ শিলগুটিটো দাঙি চাওঁ এবাৰ। যথেষ্ট টানকৈ লাগি ধৰিছে। আৰু এইটো যেনে তেনে আহিছোঁ। এইটো আপোনালোকে বিভিন্ন আঠা হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু এইটোনো কিহৰ কাৰণে হৈছে, মানে কিনো ইয়াৰ ৰিয়েকশ্যন, বিজ্ঞানিক যিটো ছায়েন্সৰ যিটো ৰিয়েকশ্যন আছে সেইটো জানিবৰ বাবে তলত কমেণ্ট কৰিব। আৰু মই আপোনালোকক নেক্সট ভিডিঅ'ত কি কাৰণেনো এনেকৈ পেট্ৰলত থাৰ্মকল দিলে মানে নাইকিয়া হৈ যায় সেই বিষয়ে ক'ম। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। আমাৰ ওচৰত যিখিনি আছিলে সেইখিনি মই এখন ডাঙৰ থাৰ্মকলৰ ওপৰত বাকি দিলোঁ। চাওক কি হৈছে।